তো নমস্কাৰ গাইজ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলোৰে ভালেই। স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভিডিঅ'লৈ, নতুন চেনেল, নতুন ভিডিঅ'। হয়তো কোনে গম পাইছে বা কোনে গম পোৱা নাই যে মোৰ আৰু এটা চেনেল আছিলে, কিন্তু কিবা ছিষ্টেমৰ প্ৰব্লেমৰ বাবে দুৰ্ভাগ্যবশতঃ সেই চেনেলটো মোৰ ডিলেট হৈ গ'ল। গতিকে এইটো নতুন চেনেল খুলিছোঁ আৰু বহুত দিনৰ মূৰত এটা নতুন ভিডিঅ' লৈ আহিছোঁ। আশা কৰিছোঁ আগৰ দৰে সকলোৱে মৰম চেনেহ দিব। ব'লক আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আজি গৈ আছোঁ পালনাম থানলৈ, যি আমাৰ নগাঁও জিলাৰ অৱস্থিত বেবেজীয়া পালনাম থান জিলাভিত্তিক। তাতে আজি আমাৰ যি মাঘী পূৰ্ণিমাৰ দিনাখন যিটো পালনাম অনুষ্ঠিত কৰা হয়, তাৰ আজি ৰূপালী জয়ন্তী বৰ্ষও পৰিছে, লগতে মাঘী পূৰ্ণিমাৰ পালনাম তালৈকে গৈ আছোঁ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া মই ওলাই ৰেডি হৈ গৈছোঁ। ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ। আৰু এনেদৰে আমি আহি পালোহি আৰু এইখন মূল গেটখন দেখিব পাৰিছে। এইখন গেটেদি আমি এতিয়া সোমাই যাব লাগিব। এই গেটখনৰ ভিতৰেদি আমি সোমাই যাম। প্ৰথম গেটখনেদি সোমাই ইয়াতে বিভিন্ন চাকি ধূপৰ দোকানো আছে। ইয়াতে আপোনালোকে চাকি ধূপো লৈ ল'ব পাৰিব, ময়ো লৈ লওঁ। আৰু ইয়াতে চাকি ধূপ জ্বলোৱাৰ ব্যৱস্থা কৰি দিয়া হৈছে। ইয়াতে চাকি গছ জ্বলাই লওঁ। হৰি হে হৰি হে হৰি হে আৰু ইয়াতে এইফালে সভাও অনুষ্ঠিত হৈ আছে। দেখিব পাৰিছে কিমান লোক। ইয়াত সকলো ভকত কৃষ্ণ বহি পেলাই আৰু মূল নামঘৰ ভাগ এইফালে আছে। ইয়াতে ৰাতিপুৱাই পালনাম অনুষ্ঠিত হ'ব। গৈ আছোঁ। আৰু যিসকল লোক ৰাতি থকাকৈ বুলি আহে, তেখেতসকলৰ ইয়াত থকাৰ ব্যৱস্থাও কৰা হৈ আছে। ইয়াতে থাকিব পাৰিব। আৰু ইয়াতে প্ৰসাদ খোৱাৰ ব্যৱস্থা কৰা হৈছে। ইয়াত এবাৰত 1500 মানুহে বহি খাব পাৰে। চাউল সিজোৱা মুঠি ময়ো খাই লওঁ। আৰু ভিডিঅ'টো বহুত দীঘলীয়া নকৰোঁ, ভিডিঅ'টো সামৰোঁ। তো গাইজ, মূল পালনাম ৰাতি হ'ব। আৰু যিহেতু মই ৰাতি থাকিব নোৱাৰিম, গতিকে ভিডিঅ'টোও বহুত বেছি দীঘলীয়া নকৰোঁ, ভিডিঅ'টোও সামৰোঁ। ভিডিঅ'টো চাই কেনে পালে ক'ব আপোনালোকে। যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু যিহেতু চেনেলটো নতুন, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব সকলোৱে। আৰু ইমানেই আছিল, সকলোৰে মৰম চেনেহ কামনা কৰিলোঁ। ধন্যবাদ।